সেকেন্ড হ্যান্ড নাকি না নতুন দাদা? এইটো সেকেন্ড হ্যান্ড গাড়ী। এইটো আপোনাৰ কি গাড়ী? ওয়াইসি গাড়ী নেকি? ওয়াইসি গাড়ী দেখিবলৈ পাইছে। ইয়াত 25,000 টকাৰ পৰা আৰম্ভণি কৰি 1 লাখ টকাৰ ভিতৰত ই ৰিক্সা, মাল টনা গাড়ী আৰু ব্যক্তিগত বাহনো পোৱা যায়। নমস্কাৰ, পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ। মই বুলবুল আৰু আপোনালোকে চাই আছে BSKB ব্লগ। বহুত দিনৰ পিছত আপোনালোকে কমেণ্ট কৰি থাকে ই ৰিক্সা ভিডিঅ' দিয়ক, ই ৰিক্সা ভিডিঅ' আপডেট লাগে। আজি আহি গ'ল ই ৰিক্সা ভিডিঅ' আপডেট। তাকো বৰদোৱাত আছো, জামতল আৰু বৰদোৱা ষ্টেণ্ডৰ লগতে আছে। ডিলাৰখনৰ নাম আপোনালোকে দেখিবলৈ পাইছে ইমাম এণ্ড চাহাবুল ই ৰিক্সা টমটম বাজাৰত আছো আমি। আজি আপোনালোকৰ বাবে লৈ আহিছো আকৰ্ষণীয় অফাৰৰ সৈতে সেকেন্ড হেণ্ড আৰু নতুন দুটাই পাব দাদা। ন দাদা নমস্কাৰ, শুভ নামটো আপোনাৰ জনাই দিব। মোৰ নাম ইমাম হুছেইন। ইমাম হুছেইন, আপোনাৰ প্ৰপাৰ লোকেশ্যনটো ক'ত আছে আপোনাৰ ডিলাৰৰ? এইটো নগাঁও ডিষ্ট্ৰিক্ট হয়, বটদ্ৰবাদ বাছ ষ্টেণ্ডৰ ওচৰত একদম লগতে আছে বটদ্ৰবাদ। গতিকে যদি কোনোবাই বুঢ়াগাঁও বা লাহৰীঘাটৰ বা মুৰিবাৰীৰ পৰা আহি আছে, আপোনালোকে জামতলা পাৰ হৈ আহিব। আৰু যদি কোনোবাই নগাঁও হৈ আহিব, তেতিয়াহ'লে বৰদোৱা পাৰ হৈ বৰদোৱাৰ লগতে আমাৰ ডিলাৰখন আছে। তাত স্ক্ৰীনত দিয়া নম্বৰত থাকিব আপোনালোকৰ দাদাৰ দুটা নম্বৰ থাকিব। আপোনালোকে কণ্টেক্ট কৰিব বৰদোৱা আহি, বা যদি আপোনালোকে মৰিবাৰী বা ডিং লাহৰীঘাটৰ পৰা আহিছে তেনেহ'লে বৰদোৱা ষ্টেণ্ড আহিব পাৰে বা জামতলা ষ্টেণ্ড পাৰ হৈ আহিব পাৰে। আৰু দাদাৰ তাত এতিয়া নতুন আৰু সেকেন্ড হেণ্ড দুইটাই এভেইলেবল। ইয়াত যিমানখিনি গাড়ী আছে ডিছপ্লে নতুন অপেনিং কৰিছে, হয় নে নহয়? যোনদিনা অপেন কৰিব ডিলাৰ দাদা মোক মাতিছিল, কিবা কাৰণত আহিব পৰা নাই। আজি আহিছো, বেছি দিন হোৱা নাই, এসপ্তাহ 3-4 দিন হ'ল অপেনিং হোৱা। আৰু গুদামত ঢেৰ ষ্টক আছে ন? বহুত ষ্টক আছে। আৰু যিমান দামত আপোনালোকৰ গাড়ী লাগে আপোনালোকে গাড়ী পাই যাব। 30,000 পৰা ষ্টাৰ্ট হ'ব নেকি? 30,000 পৰা ষ্টাৰ্ট হ'ব। ওপৰত 25,000 দিছে নেকি ওপৰত? আমাৰ আপোনালোকে দেখিবলৈ পাইছে এইটো কি কোম্পানী দাদা গাড়ী? বামুৰ B7। এইটো পুৰণা কোম্পানী না নতুন কোম্পানী? এইটো আমাৰ নতুন কোম্পানী হয়, কিন্তু কোম্পানীটো বহুত দিনৰ পুৰণা, কিন্তু আমাৰ অসমত ষ্টক নাছিলে। অসমত তেনেকুৱা ডিলাৰ খোলা নাই। গতিকে আমাৰ ইয়াত নগাঁও ডিষ্ট্ৰিক্টত প্ৰথম হৈছে আমাৰ এইখন ডিলাৰ। আচ্ছা, গতিকে B7 হয়, ইণ্ডিয়ান মডেল হয়, চাইনিজ নহয় বা বাহিৰা দেশৰ নহয়। এইটো আমাৰ ইণ্ডিয়ানৰ কোম্পানী হয়। হেভি হ'ব মালটো, বহুত হেভি, সিস্টেম বহুত হেভি। কোম্পানী বডি ওয়াৰেন্টি দিছে 3 বছৰ। 3 বছৰ দিছে। 3 বছৰ বডি ওয়াৰেন্টি দিছে, ব্যাটাৰী দিছে 3 বছৰ, আৰু আপোনাৰ মটৰ দিছে 2 বছৰ, কন্ট্ৰোলাৰ দিছে 2 বছৰ। আপোনাৰ যেটো মিটাৰ হয়, মিটাৰত দিছে 6 মাহ। আপোনাৰ সকেট জাম্পাৰ আছে 6 মাহ। আপোনাৰ DCAC থাকিব 6 মাহকে গ্যাৰান্টি। মানে প্ৰত্যেকটো পাৰ্টছতে গ্যাৰান্টি আছে। এইটো ইণ্ডিয়ান মাল হয়, যেহেতু চাইনা মাল নহয়। আপোনালোকে যে গাড়ী ক্ৰয় কৰে, চাইনা মাল ক্ৰয় নকৰিব। এইটো যদি ইণ্ডিয়ান মাল ক্ৰয় কৰে, বামুৰ B7 প্ৰত্যেকটা পাৰ্টছতে ওয়াৰেন্টি গ্যাৰান্টি আছে। আৰু এখন যদি ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে যদি দূৰত আছে, স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে বুকিং কৰিব পাৰে। গাড়ী বুকিং কৰে, আমি ডেলিভাৰী ঘৰত দিব। আৰু যদি আপোনাৰ যদি নিজে আহিব বিচাৰে তেনেহ'লে দাদাৰ তাত কণ্টেক্ট কৰক বা কল কৰক, বা বৰদোৱা আহি যাওক, আহি ডাইৰেক্ট আহি ডিলাৰত ভিজিট কৰক, হয় নে নহয়? এইখনৰ দাম কিমান ৰাখিছে যদি কোনোবাই কেছ ল'ব বিচাৰে? যদি কোনোবাই কেছ ল'ব বিচাৰে আমি 1,60,000 দিম। 1,60,000? মানে সেকেন্ড হেণ্ড গাড়ীৰ দামত নতুন গাড়ী দি আছে নেকি? ইমান হেভি ষ্টাইল বডি গাড়ী। আপোনাৰ মামৰ নদৰে, তেতিয়াও আপোনাৰ বেয়া কালাৰ, এইটো কালাৰ কিন্তু 2 বছৰৰ গ্যাৰান্টি আছে। 2 বছৰ সব গ্যাৰান্টি আছে। এইটো গাড়ীত আপোনাৰ ব্যাটাৰী কেইটা আছে? ব্যাটাৰী 4টা। কেইমাহীয়া ব্যাটাৰী লাগি আছে? আপোনাৰ 15 মাহীয়া ব্যাটাৰী। 15 মাহীয়া ব্যাটাৰী লাগি আছে। 1,60,000 কেছত যদি কোনোবাই ল'ব বিচাৰিছে। আচ্ছা, ফাইনান্স যদি কোনোবাই আপোনাৰ এক ব্যাটাৰী ল'ব বিচাৰে তেতিয়াহ'লে আমি 1,70,000 দিম। 1,70,000, মাত্ৰ 10,000 টকা ডিফাৰেন্স। এইটো লিথিয়াম ব্যাটাৰী হ'ব। 3 বছৰ গ্যাৰান্টি। 3 বছৰ গ্যাৰান্টি থাকিব। আৰু এইখনে ডাউন পেমেন্ট যদি ল'ব বিচাৰে কোনোবাই, তে একদম লয়ছ তলত, একেবাৰে তলত ডাউন পেমেন্ট কিমান দিলে ওলাব গাড়ীখন? 40,000। মাত্ৰ 40,000। 50,000 নালাগে। মানে বাইকৰ ডাউন পেমেন্টৰ দামত আপুনি বাইকতকৈও কম। আজিকালি পালসাৰ বাইক এখন ল'ব গ'লে যদি আপোনাৰ 70,000 টকাৰ ডাউন পেমেন্ট দিব লাগে, নলয়ও, বেছি দিব লাগে। গতিকে আমাৰ ই ৰিক্সা আপোনালোকে ব্যৱহাৰ কৰিব, এখন নিজে চলাব, ইনকাম কৰিব। 40,000 টকা ওলাই যায়। ডেইলি চাৰ্জ কিমান টকাৰ খাব? 20 টকা, 20 টকা বা 25 টকা, তাতকে বেছি নাখায়। মানে 25 টকা খৰচা কৰি 1000 টকা ইনকাম কৰক। এইটো আমি কোৱা কথা নহয়। ৰাস্তাত কিমান গাড়ী চলি আছে দাদাহঁতক সুধিলে হ'ব। আপোনাৰ নেক্সট এইখনো আপোনাৰ বামুৰ B7। প্ৰত্যেকটা বেলেগ বেলেগ কালাৰ ভেৰিয়েন্টৰ পাই যাব। এইটো ৰেড কালাৰ আছে। কালাৰটো আপুনি ক'লে গ্যাৰান্টি আছে? কালাৰ আপোনাৰ 6টা কালাৰ আছে। 6টা কালাৰ আছে। লাইট বিলাক LED নেকি? LED। আপোনাৰ চকা সাইজ কিমান? এইটো চকা সাইজ আপোনাৰ 75 375 12, মানে 375 12। 375 12 চকাৰ সাইজটো। আপোনাৰ কমপ্লিট বডি চডি সিট কভাৰ, স্পেচটো বহল আছে। স্পেচটো কিমান বহল? আগৰ গাড়ীবিলাকৰ আছিল আপোনাৰ এইখিনি জায়গা বহল নাছিলে,
দুজনৰ ভৰি ভৰি লাগি গৈছিলে, এতিয়া নালাগে। চাওক কিমান বহল বস্তু ৰাখিব পাৰিব, বহুত বহল আছে, স্পেচটো বহুত আছে আপোনালোকে দেখিবলৈ পাইছে। আৰু 4জন একদম দুজন একদম কমফৰ্টেবল বহিবলৈ, 3জন কোনো কথাই নাই। 2জনটো একদম আৰামত, 3জন কোনো কথাই নাই, 3জনকে বহিব পৰা চিট কেপাচিটি আছে। আৰু গাড়ীখনৰ আপোনাৰ বামুৰ B7 বুলি কোৱা হৈছে, নিশ্চয় 7 চিটাৰ হ'ব, সেইকাৰণে 7জন মানুহ কোনো কথাই নাই, বহিব পাৰে এইখন গাড়ীত। আৰু নেক্সট আপোনাৰ বেলেগ বেলেগ কালাৰখন চেম কণ্ডিশ্যন পাব। আপোনাৰ কালাৰটো বেলেগ আছে, হয় নে নহয়? এইখন বেগুনীয়া কালাৰ, চৰি এইখন নীলা কালাৰ, এখন ৰেড কালাৰ, সেইখন এইটো কি কালাৰ, বেলেগ কালাৰ আপোনালোকে দেখিবলৈ পাইছে। আৰু নেক্সট আপোনাৰ এতিয়া দেখুৱাম আপোনাক নতুন, আপোনাৰ বেছি ইমান স্পেচ নাই ইয়াত, গুদামত এভেইলেবল আছে। কি গাড়ী লাগে, লুডাৰ লাগে, লুডাৰো পাই যাব। এইটো কোম্পানীত লুডাৰো পাই যাব, বহুতে কমেণ্ট কৰে লুডাৰ গাড়ী আছে নেকি, আপুনি লুডাৰো পাই যাব। লুডাৰৰ ডাউন পেমেণ্ট কি বেছি দিব লাগে না এইটো দামতে হ'ব? লুডাৰৰ দাম আপোনাৰ 60,000 টকা হ'ব। 60,000 টকা, মাত্ৰ 20,000 বহালে লুডাৰ পাই যাব। এতিয়া এইটো গাইজ, এয়া ছেকেণ্ড হেণ্ড গাড়ী। প্ৰথমে কৈছিল দাদা যে দুইটাই এভেইলেবল আছে আমাৰ তাত। ছেকেণ্ড হেণ্ড গাড়ী আছে, এইটো কিমান চনৰ মডেল? এইটো আপোনাৰ 23 মডেল। 2023 চনৰ মডেল। বেটাৰী ৱাৰেণ্টি গ্যাৰাণ্টি আছে না? 8 মাহৰ ৱাৰেণ্টি আছে। 8 মাহৰ ৱাৰেণ্টি আছে। এইটো 4টা বেটাৰী হয়। 4টা বেটাৰী। দাম কিমান লগাইছে? এইটো 55। 55 অনলি? 55। 8 মাহ বেটাৰী ৱাৰেণ্টি থকা গাড়ী, 8 মাহ ৱাৰেণ্টি থকা গাড়ী অনলি 55। অনলি 55 পাব আপোনাৰ। মানে এক চাৰ্জতো চলিব, এইটো গ্যাৰাণ্টি যেটো আছে, গোটেই দিন চলিব। আচ্ছা, এইটো বেটাৰী কি বেটাৰী লাগি আছে? ইস্টমান বেটাৰী লাগি আছে। তো গাইজ আপোনালোকে দেখিবলৈ পাইছে ইস্টমান বেটাৰী। এয়া ৰেড কালাৰৰ এখন YC আছে, একদম মিটাৰটো নতুন ব্ৰেণ্ড নিউ মিটাৰ লাগি আছে। লেডাৰৰ ৰেক্সিন লেডাৰ চিট কভাৰ লাগি আছে। তাত আপোনাৰ নতুনতকৈ অলপ নতুন হৈ আছে, একদম স্পেৰ টায়াৰ লাগি আছে। আপোনালোকে দেখিবলৈ পাইছে স্পেৰ টায়াৰ চব আদি কৰি লাগি আছে। তো গাইজ দেখিবলৈ পাইছে কমপ্লিট গাড়ীটো মই দেখুৱাই দিছোঁ আপোনালোকক। মাত্ৰ 55 দাদাই দি আছে, ইমাম দাদাই দি আছে, নতুন খুলিছে, দামো কম ৰাখিছে। আপোনালোকে দেখিবলৈ পাইছে এইখনৰ আইচক্ৰীম প্ৰাইচটো 55 ৰাখিছে। আৰু যদি কোনোবাই ল'ব বিচাৰে আহি যাওক আজি। ইলি ন দাদা, ইলিখন একদম এইটো চিট কভাৰ নতুন লাগি আছে। এইখন যদি কোনোবাই ল'ব বিচাৰে, এইখনৰ ছেকেণ্ড হেণ্ড আছে। 2000 কিমান চনৰ মডেল? 24 চনৰ মডেল। 24 মডেল, মাত্ৰ 2 বছৰ ৰানিং। এইটো বেটাৰী কিমান দিন ৱাৰেণ্টি? এইটো বেটাৰী আপোনাৰ 9 মাহকে কোম্পানীৰ ৱাৰেণ্টি আছে। 9 মাহকে কোম্পানী ৱাৰেণ্টি আছে। 9 মাহকে কোম্পানী ৱাৰেণ্টি আছে। বেটাৰী কি বেটাৰী? ইস্টমান বেটাৰী। আৰু আপোনাৰ এই টায়াৰ আছে, 3টা টায়াৰে নতুন হৈ আছে, গুড কণ্ডিশ্যন আছে, অৰিজিনেল মিটাৰ লাগি আছে। আপোনাৰ দাম কিমান লগাইছে এইটো? 70 অনলি 70। 9 মাহ বেটাৰী আছে, আপোনাৰ 70 দিবই লাগিব। 9 মাহ বেটাৰী থকা বেলেগ ডিলাৰ আমি যে বেলেগত ভিডিঅ' বনাইছোঁ, আপোনাৰ 80-90 বিচাৰে, একদম ফিক্স প্ৰাইচ। আমাৰ এইটো নতুন হয়, আমাৰ লাভ বেছি নালাগে, গতিকে আমাৰ কাস্টমাৰ লাগে। আপোনালোক আহক, নতুনকৈ খুলিছে। আপোনালোকে বিদেশত নগৈ অসমত থাকক, লোকেলৰ পৰা এখন ই-ৰিক্সা লওক, লৈ পেলাই চলাওক আৰু ইনকাম ফেমিলি লৈ থাকক, ইনকাম কৰক, বহিৰাজ্যত যাব নালাগে। দাদাৰ তাত আহক আপুনি। আৰু কম দামৰো গাড়ী আছে, দাম আছে মাত্ৰ 70,000 টকা। 70,000 টকা গাড়ী এখন ল'লে আপুনি এবছৰত 10 টকা খৰচা কৰিব নালাগে, হয় নে নহয়? একটা আৰামত চলিব পাৰে। আমাৰ ইয়াত নতুন লৈ পুৰণা লৈ গোটেইখিনিত কিন্তু আমি নতুন ডিলাৰ খুলিছোঁ, সেইকাৰণে গিফ্ট আছে আমাৰ। গিফ্ট আছে। আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে কিবা ডিছকাউণ্ট হ'ব না? পাৰ গাড়ীত আপোনাৰ 3,000 টকা ডিছকাউণ্ট। পাৰ গাড়ীত 3,000 লগতে গিফ্ট পাব। স্পেচিয়েলি আপোনাৰ ভিডিঅ' চোৱাৰ কাৰণে কিন্তু আমি এইটো অফাৰ নাৰাখিছিলোঁ, কিন্তু এইটো আপোনাৰ ভিডিঅ'ৰ কাৰণে ৰাখিছোঁ। আহি পেলাই ক'ব লাগিব যে বুলবুল দাৰ ভিডিঅ' চাইছোঁ, বুলবুল দাৰ ভিডিঅ' চাইছে, BSKB ব্লগ। মই বুলবুল আপোনালোকক প্ৰথমে কৈছিলোঁ, মোৰ ভিডিঅ' চোৱাৰ বাবে স্পেচিয়েলি 3,000 টকা আৰু গিফ্টটো পাব লগতে। এইটো আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি লওক। স্ক্ৰীণত দিয়া কণ্টেক্ট কৰি আপোনালোকে গাড়ী বুকিং কৰক। যদি পচন্দ হৈছে, মই গাড়ীটো কমপ্লিট মই দেখুৱাই দিছোঁ। চিট কভাৰ অৰিজিনেল মিটাৰ লাগি আছে, এই চাওক, কোনো পচা নাই, মামৰ লগা নাই, অৰিজিনেল চিট কভাৰ। এই চিট কভাৰ কেইটা অৰিজিনেল আছে। স্পেৰ টায়াৰলৈকে আপোনাৰ ফিটিং আছে। এতিয়াও আপোনালোকে দেখিবলৈ পাইছে স্পেৰ টায়াৰ। গাড়ী বেক চাইডটো মই দেখুৱাই দিছোঁ, একদম এতিয়াও অৰিজিনেল কালাৰ আছে, লাইট কেইটা চব অ'কে আছে। নতুন ব্ৰেণ্ড নিউ চকা লগাই দিছে, আপোনালোকে দেখিবলৈ পাইছে। নেক্সট এখন দেখিবলৈ পাইছে দাদাৰ তাত ই-ৰিক্সা ডিলাৰত বাজাজ আৰি এখন উঠাইছে, পেট্ৰল অটো। এইটো হয় না পেট্ৰল অটো? আৰু 6 পিচ আছে আৰি। বহুতে মোক কৈ থাকে মোৰ তাত আছে APCT 100, APCT-টো আছে। এতিয়া APCT নালাগে বুলি কৈ থাকে, মোৰ তাত এতিয়াও আছে গাড়ী, আপোনালোকে আগৰ ভিডিঅ' দেখিবলৈ পাইছে। আৰু এতিয়া বাজাজ আৰি লাগে, মোৰ দাদাৰ তাত বাজাজ আৰি আহি গ'ল। যদি কাৰোবাৰ লাগে আজিয়ে কল কৰক, এতিয়াই কল কৰক।
যদি ভিডিঅ'টো চাইছে বা আপোনাৰ ফেমিলি বা আপোনাৰ বন্ধু কোনোবাই ল'ব বিচাৰিছিল নেকি তেনেহ'লে তাক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক নেক্সট কি ভিডিঅ' লাগে আপডেট আপোনালোকে কমেণ্টত জনাওক এইখনৰ মডেল 2000 কিমান চনৰ মডেল 2024 লাষ্টৰ মানে 1.5 বছৰ হৈছে বাৰু আচ্ছা 25ৰে গাড়ী আৰু 24 লাষ্টৰ 25ৰ গাড়ী মাত্ৰ 1.5 বছৰ হৈছে আপোনাৰ অৰিজিনেল কালাৰ বাম্পাৰ টু বাম্পাৰ কোনো এক্সিডেণ্ট নহয় নন এক্সিডেণ্টেল গাড়ী হয় ভাঙা চাঙা নহয় গাড়ীৰ টায়াৰ দেখিবলৈ পাইছো এতিয়া 90% টায়াৰ আছে এখনতো কেছ ল'ব লাগিব ফাইনান্স নহয় ফাইনান্স হৈ যাব নেকি আমাৰ তাত যিকোনো গাড়ী যদি আপোনাৰ টমটমে হওক ই-ৰিক্সা হওক বা এনেকুৱা বাজাজৰ গাড়ী হওক মানে যিকোনো গাড়ী ছেকেণ্ড হেণ্ডতো ফাইনান্স কৰি ছেকেণ্ড হেণ্ডতো ফাইনান্স কৰি দিয়ে এই প্ৰথম শুনিছো আমি নিজেও কৰিব পৰা নাই মই ছেকেণ্ড হেণ্ডত ফাইনান্সৰ সুবিধা আছে আপোনাৰ তাত এভেইলেবল আছে যে ডাউন পেমেণ্ট কিমান দিলে ওলাব ডাউন পেমেণ্ট ধৰক আপোনাৰ 40-50 দি দিলে 40-50 দিলে ওলাই যাব ডেইলি ফোন কৰি থাকে আপোনালোকে 40 আছে 50 আছে আপোনালোকে এখন ৰিফাইনেন্স কৰি দিয়ক না আপুনি এইটো ভিডিঅ' আপোনাৰ বাবে দাদা যদি ভিডিঅ'টো চাইছে 50,000 টকা 40,000 টকা দিলে গাড়ী ওলাই যাব 25,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব 25,000 অনলি 25,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু বাজাজ আৰি এখন গাড়ী লৈ যাওক গাই টায়াৰ 90% টায়াৰ আছে গোটেই গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল আছে সিট কভাৰ কোনো বনাব নালাগে ওপৰত একদম মেট গ্ৰাছ মেট লগাই ৰাখিছে আৰু এই চাক সিট কভাৰ কি ওকে হৈ আছে একদম কনকনা সিট কভাৰ ডৰ কেইটা সব ওকে হৈ আছে যদি কোনোবাই ল'ব বিচাৰে গাড়ীখন আহি লৈ যাব পাৰে বাজাজ আৰি বহুত ডিমাণ্ড থাকে এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰিছে জলদি ফোন কৰক আজিয়ে টোটেল দামটো কিমান আছে কোনো কেছ ল'ব বিচাৰে 1,45,000 মাত্ৰ গাড়ী কাগজ অন ৰোড কৰি ইন্স্যুৰেন্স পলিউশন ফিটনেস টেক্স অৰ্থাৎ আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত দাদাক পাব কল কৰিলে হ'ব নেকি কল কৰি ৰাতি 12টা লৈকে কল কৰিলে মোক আচ্ছা ঠিক আছে 12টা লৈকে এনে সবেই নকয় এটা ডিলাৰৰ নিয়ম আছে কিন্তু দাদাই আপোনালোকৰ বাবে আনলিমিট দি দিছে এইটো 12টা লৈকে কল কৰিব আৰু কি লাগে টাইম আপোনালোকে ঠিকই শুনিছে গাইজ বা যেতিয়া পছন্দ হৈছে তেতিয়াই কল কৰক আৰু নগাঁও আপোনাৰ বৰদোৱা আছে যোনটো শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ স্থান যোনটো সত্ৰ সেই তাৰ সন্মুখতে আছে সেইটো আমাৰ উল্টা চাইডত আছে এতিয়া আবিৰ্ভাৱ যোনটো নেকি বৰদোৱা অপজিটত আছে আবিৰ্ভাৱ বৰদোৱা আৰু যদি কোনোবাই ল'ব বিচাৰে অল অসমৰ মানুহ আছে নে আৰু এইটো ই-ৰিক্সাটো আপোনাৰ বাজাজ আৰিটো আপোনাৰ অল আসাম ৰিফাইনেন্স কৰি দিব ভিডিঅ' ইমান আছিল জয় হিন্দ জয় অসম